Kaching Chunbega Jatsa Noya. আমার সমষ্টি রাজাগড়ত ওদালগুৰি জিলা গাৰো সাহিত্য সভাই ওৱাংগালা ফেষ্টিভেল ইয়াত উদযাপন কৰিছে আৰু তাতে আমাৰ মুখ্য অতিথি হিচাপে মেঘালয়ৰ বিধানসভাৰ অধ্যক্ষ আমাৰ থমাছে চাংমা ডাঙৰীয়া আৰু তেখেতৰ লগতে আমাৰ মন্ত্ৰী ডাঙৰীয়া আহিছে আৰু আমাৰ ডেপুটি স্পিকাৰো আহিছে খুবেই ভাল লাগিল সবকে পাই তেওঁলোকৰ নাচ গান আমি উপভোগ কৰিলোঁ আৰু সবে মানে তেওঁলোকেও খুব মানে উৎসাহিত কাৰণ আজি তেওঁলোকৰ অভিভাৱক হিচাপে যাক আমি জানো যে মেঘালয়তে মেন আমাৰ গাৰো ভাইসকল আছে তো তাৰ পৰা আমাৰ অধ্যক্ষ মন্ত্ৰী ডাঙৰীয়াসকল অহাৰ পিছত বহুতে উৎসাহিত হৈছে তো সেইটো আমাৰ কাৰণে খুবেই ভাল বলে লৈ লওক to attend this 5th Wangala festival here in Udalguri of the Garo community, and I would like to thank especially my friend and my colleague Biswajit Daimariji, Speaker of Meghalaya Assam Legislative Assembly, for inviting me here to be a part of this very important festival of the Garos, and I'm very happy to see the people, meet the people here living together in good harmony. And I wish this Wangala festival a great success in the coming future days also. আমাৰ স্পিকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সমষ্টিত আজি 5th ৱাংগালা ফেষ্টিভেল আজি ওদালগুৰিত পাতিছে অৰ্গেনাইজিং কমিটিক ধন্যবাদ দিছোঁ আৰু যি ৱাংগালা ফেষ্টিভেল সমগ্ৰ অসমৰ গাৰো ৰাইজক মই ৱাংগালা ফেষ্টিভেলৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু খুব সুন্দৰভাৱে হ'ল মেঘালয়ৰ স্পিকাৰ থমাছ চাংমাও আহিছে তেখেতসকলৰ PHC মিনিষ্টাৰো আহিছে গতিকে এটা খুব ডাঙৰ দিন বুলি ক'ব পাৰি যে মেঘালয়ৰ স্পিকাৰ ৱাংগালা ফেষ্টিভেল আমাৰ বড়োলেণ্ডত আহি পেলাই পাতিছে এইটো খুব ধুনীয়া মেছেজ গৈছে এইটো এটা হাৰমনিৰ এটা মেছেজ লৈ পেলাই আহিব যে ট্ৰাইবেল মানুহবিলাক সব একত্ৰিত হৈ মিলিজুলি থাকে আৰু ট্ৰাইবেল আৰু নন ট্ৰাইবেল সকলোৰে মিলনত অসমখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰে তাৰে এটা উদাহৰণ হৈ ৰ'ব আমাৰ ওদালগুৰি ৱাংগালা ফেষ্টিভেল। থেংক ইউ।